ট্ৰেক্টৰ বাখিনিকে হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আমি ওলাইছোঁ মাজুলীলৈ ভাই বন্ধুকেইজনৰ লগত। দেখাই যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। ওলাইছোঁ খোজকাঢ়ি মাজুলীলৈ। খোজকাঢ়ি ওলাই আহিছোঁ আৰু খোজকাঢ়ি গৈ মাজুলীত ৰাস চাম। ৰাস চাই আকৌ ৰিটাৰ্ণ হ'ম কাইলৈ। মুঠতে পামগৈ, ৰাস চাম, আকৌ ঘূৰি আহিম। আমি মানে ইমান দূৰ আহি এখন ঘৰ পাইছোঁ, আমাৰ আমি মানে মাজুলী ওলাইছোঁ ৰাস চাবলৈ দেই। বহুত লেট কৰিলে। আমি প্ৰায় 2 বজাৰ পৰা ৰখি আছোঁ, খাৰা হৈ আছোঁ। মাজুলীলৈ গৈ আছোঁ ৰাস চাবলৈ। হৰিপ্ৰসাদ গগৈ আমি মাজুলী গৈ আছোঁ। দুখ পোৱা ছোৱালীজনী ক'লে তাইক চাবলৈ গৈ আছোঁ। তাইক খবৰ এটা ল'বলৈ গৈ আছোঁ। ধন্যবাদ। এই বগীবিল পাইছোঁ, বগীবিল ব্ৰিজ পাৰ হৈ গৈ আছোঁ। তাৰপিছত আমি কোলাজানৰ অকণমান দেৰি ৰ'ম। তাতে কিবা কিবি খাব লাগিব লাইটকৈ। আহি বহুত লেট হৈ গ'ল, 10টা বাজি গ'ল। 10টা বজাৰ পিছত আহি পাইছোঁ ঢকুৱাখানা। তো ঢকুৱাখানাৰ আত্মীয় ঘৰতে জিৰণি ল'ম অলপ, তাৰপিছত আহাৰ খাম, তাৰপিছত পুনৰ মাজুলীলৈ। আমি ক'ত ৰখিছোঁ? ঢকুৱাখানা। নমস্কাৰ। ইমান ভুকিছ কিয় তই? নাই, এনেকুৱাই আমাৰ খুব সুন্দৰ এটা পৰিৱেশ। নাই, ভাত কিন্তু খাই যাব লাগিব তুমি। তোমাক নাই আমাৰ গগৈদা কি ক'ব? ইউটিউবত যাব, ইউটিউবত। আমি ইয়াতে অন্নমুঠি ধৰিম ন? আমি ঢকুৱাখানাৰ পৰা যাব ওলাইছোঁ, কিন্তু কিবা যাব যেন মন যোৱা নাই, তেনেকুৱা এটা ফিল হৈছেনে? আকৌ যেন আমি খাচী এটা আনি কিনি ইয়াত এসাঁজ খাই যাম, তেনেকুৱা লাগিছে নে? আকৌ মই এটা প্ৰগ্ৰেম কৰিছোঁ, ইয়াতে আকৌ আহিম, এদিন আহিম, আমি এসাঁজ খামহি নে কি কোৱা? কৈছোঁ দেই। খুব ভাল লাগিলে, খুব ভাল লাগিল ফুৰিবলৈ আহিম, মানে কোনো এনেকুৱা হেৰিত নাহোঁ। ভাল লাগিলে, বহুত ভাল লাগিছে। আকৌ আহিম, আহি যাম, আকৌ আহিম, আকৌ খাম।
বন্ধু বান্ধৱীসকল, আমাৰ ৰাস চোৱাৰ সৌভাগ্য হৈছিল মাজুলীত, কিন্তু বহু পলমকৈ পোৱাৰ হেতুকে আমি বহু দৃশ্য চাব নাপালোঁ আৰু যিখিনি পালোঁ সেইখিনিকে আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। নাজানো আপোনালোকক কি দিব পাৰিছোঁ, তথাপি আগলৈ ভিডিঅ' বনাই যাবলৈ প্ৰেৰণা যোগাব। ধন্যবাদ। Sound সন্ধিয়া নামি তথাপিতো মোৰ বাছাত আহিবলৈ যাবৰ সময়ত হৈছিল সন্ধিয়া হোৱাৰ আগে আগে বৰদৈলৈ পৰলৈ উভতি আহিল, কিন্তু ক'তা ইমান পৰেতো আহিলে মানে মোৰ বাছাত কিবা অঘটন ঘটিছে নেকি বাৰু?